আৰু বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয় নে বাৰু আশা কৰো আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থাকিব বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ কিছুমান প্ৰশ্ন উত্তৰ জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ বলক ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন নং 1 হৈছে ইংলেণ্ডত চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম মহিলা কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰভা চলিহা आगे प्रश्न नং 2 হৈছে অসমৰ প্ৰথম এমবি পাস মহিলা কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনী প্ৰভা শইকীয়া आगे प्रश्न नং 3 হৈছে অৰ্জুন বঁটা লাভ কৰোতা প্ৰথম অসমীয়া মহিলা কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে মনালিসা বৰুৱা आगे प्रश्न नং 4 হৈছে অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে হুদালতা দুৱৰা आगे प्रश्न नং 5 হৈছে অসমৰ प्रथम সাহিত্যিক পেনশনাৰ কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনী প্ৰভা শইকীয়া বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে আশা কৰো যদিহে ভিডিঅ'টি আপোনালোকক ভাল লাগে তেতিয়াহ'লে যিমান পাৰে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলত আপুনি নতুনকৈ আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলো ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম